So hello guys, welcome to my YouTube channel KoungkusVlogs. তো মই এতিয়া গৈ আছোঁ মনোজ ভাইক লগ কৰিবলৈ। মই শুনিছোঁ মানে ধেমাজিলৈ মনোজ ভাই আজি আহি আছে, তো মই লগ কৰিবলৈ এতিয়া ৰখি আছোঁ। তো মানে লগ পাই বহুত ভাল লাগিব বুলি ভাবিছোঁ। চ' এক্সাইটেড, মই বহুত এক্সাইটেড হৈ আছোঁ। তো এই ৰাস্তাটো ৰখি আছোঁ, এইফালেদি ঘুগুহাটত গৈছে মনোজ ভাই। তো আহি পাবহি অলপ পিছত, মই কল কৰিছিলোঁ। আহি পোৱাৰ লগে লগে মনোজ ভাইক লগ কৰিম আৰু লগ পাই তেখেতৰ বিষয়ে অলপ সুধিম, মানে কেনেকৈ কি কৰি তেওঁ আগবাঢ়িল। চ' মই এই এক্সপিৰিয়েঞ্চবিলাক ল'বলৈ, সেইকাৰণে বলক বন্ধুসকল, আজি মনোজ ভাইক লগ পাই বহুত সুখী হ'ম মই। তো আপোনালোকেও মোৰ ভিডিঅ'ত আজি প্ৰথমবাৰৰ বাবে মনোজ ভাইক লগ পাব। তো আজি মই আপোনালোকক মোৰ চেনেলত অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাইক লগ কৰাবলৈ গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু ভিডিঅ'টো মজা। এতিয়া মই বৰ্তমান গৈ আছোঁ ঘুগুহাটলৈ। মোৰ অহা প্ৰায় অলপ দেৰি হ'ল। তো এইখনে হৈছে আমাৰ গাঁওখন, খুব ধুনীয়া পৰিৱেশ। ইয়াত দেখিবলৈ পোৱা আছে প্ৰায় বেলিটো ডুবু ডুবু হৈছে। এই সময়খিনি দেখিবলৈ খুব ধুনীয়া হৈছে দেখিবলৈ। ৰাস্তাটো চাওক কি যে ধুনীয়া, খুব সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। অলপমান বৰষুণো হৈছিল, বতৰটো বেয়া আছিল, চ' সেইকাৰণে অলপ দেৰি হ'ল মোৰ অহা। এতিয়া একো নাই, তথাপি মই আপোনালোকক মনোজ ভাইক লগ কৰাবলৈ গৈ আছোঁ। ত' যিহেতু মই মনোজ ভাইক মোবাইলত দেখি থাকোঁ, ইউটিউবত খুব চাওঁ। চ' আজি প্ৰথমবাৰৰ বাবে মই ওচৰত লগ পাম। কেনেকুৱা ফিল হয় মই এইটো আপোনালোকক জনাম বাৰু, কিন্তু এতিয়া লগ পাই বহুত ভাল লাগিব বুলি মনটোত ফূৰ্তি লাগি আছে। এজন ডাঙৰ ইউটিউবাৰ হয় ক'বলৈ গ'লে অসমৰ। এই ৰাস্তাটোৱেদি ধেমাজিৰ পৰা গোগামুখৰ অভিমুখে গৈ থাকিলে, মানে ঘুগুহাটত যদি যায়, অলপ আগত এটা ৰাস্তা আছে, শ্বৰ্টকাট ৰাস্তা। চ' সেইফালে মই এতিয়া যাবলৈ ওলাইছোঁ। লেফ্ট চাইডে আছে এই ৰাস্তাটো, অলপ আগত পামগৈ এই দলংখন পাৰ হোৱাৰ পিছতেই। এই ৰাস্তাটোদি গৈ মই ঘুগুহাটৰ অভিমুখলৈ গৈ থাকিম। ত' মনোজ দাই এইফালৰ পৰা আহিছে বুলি কোৱা শুনিছোঁ। অলপ আগত কল কৰিছিলোঁ দাদাজনক, ওলাবলৈ লৈছে প্ৰায়, এতিয়া ওলাবগৈ চাগে। চ' মই এতিয়া গৈ আছোঁ লগ কৰিবলৈ। এইফালেদি এই ৰাস্তাটোদি ঘুগুহাটত যাবলৈ পায়, এইফালে চাওক। যদি কোনোবাই ৰাস্তা চিনি নাপায়, চ' এই ভিডিঅ'টো চালে পুৰা সম্পূৰ্ণকৈ ৰাস্তাটো চিনি পাই যাব। ঘুগুহাটলৈ যোৱা এইফালেদি সোমাই এটা টাৰ্ণিং আছে, এইফালে। ত' আহি প্ৰায় ঘুগুহাটৰ ওচৰত পাবই হ'ল। ময়ো এতিয়া গৈ আছোঁ এই পথাৰৰ এটা সৰু ৰাস্তা আছে, এই ৰাস্তাটোৱেদি ঘুগুহাটলৈ যাব পাৰি। ৰাস্তাটো কোনো ধৰণৰ বেয়া নহয়, খুবেই ভাল হয়। পথাৰৰ মাজেদি কি ধুনীয়া সুন্দৰ ৰাস্তা এইটো, এটা পথাৰৰ মাজেদি নিজান ৰাস্তা। এইফালেদি গৈ ঘুগুহাটত পাবগৈ। এইফালেদি আহিলে মানে প্ৰায় গাড়ী মটৰবোৰ লাহেকৈ চলাব, কাৰণ এইটো এটা গাঁৱৰ মাজেদি যোৱা ৰাস্তা হয়। চ' ইয়াত গৰু ছাগলী বহুত পোহনীয়া জন্তু দেখিবলৈ পোৱা যায়। মানে ঘপককৈ কেতিয়া মানে আগত আহি দিয়ে সেইটো ক'বলৈ নোৱাৰি। চ' সেইকাৰণে এইফালে আহোঁতে প্ৰায় সাৱধানে দি লাহে লাহে বাইক চলাওক, গাড়ী মটৰবোৰ। এইফালেদি গৈ প্ৰায় ৰাইট চাইডে সোমাব। ৰাইট চাইডে হৈ মানে চিধা গৈ থাকি তেতিয়া ঘুগুহাটৰ ৰাস্তাটো আপোনালোকে চিনি পাই যাব। এতিয়া প্ৰায় আবেলি সময় হ'ল, আপোনালোকে অনুমান লগাব পাৰে যে প্ৰায় গধূলি হ'বলৈ হ'ল। ইয়াত গৰু নিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু এইফালেদি গৈ থাকিব, এটা টাৰ্ণিং হয়। এই টাৰ্ণিংটো গৈ অলপ আগত আৰু এটা টাৰ্ণিং পাব। সেই টাৰ্ণিংটো দি প্ৰায় লেফ্ট চাইডে যাব আপোনালোকে। খুব ধুনীয়া পৰিৱেশ, এইটো এটা গাঁৱলীয়া খুব ধুনীয়া পৰিৱেশ হয়, দেখি ভাল লাগিছে। এই টাৰ্ণিংটো দি লেফ্ট যাব আপোনালোকে। এইফালেদি গৈ প্ৰায় মুকলি এডোখৰ ঠাই পাব। চ' সেইফালেদি গৈ থাকিব আপোনালোকে চিধা দেই। প্ৰায় আহি ঘুগুহাটৰ ওচৰত পাবহি হ'ল মোৰ। মনোজ দা এতিয়ালৈকে অহা নাই, প্ৰায় ওলাবলৈ হ'লেই চাগে। এতিয়া অলপ আগত কল কৰিছিলোঁ, অলপ ৰৈ পেলাই কল কৰিছিলোঁ যে
দাদা কেতিয়াকৈ পাবহি দাদাই কৈছিলে যে অলপ সময় লাগিব যিহেতু দাদাই জোনাই ইমান দূৰৰ পৰা আহিছে মানে প্ৰায় হাবুং আৰু ঘুগুহা দৌল দেখাবলৈ দাদাই ভিডিঅ' কৰিব তাত তো অলপ সময় লাগিছে চাগে ওলাবলৈ প্ৰায় ওলা হৈছে বুলি কৈছিলে তো মই এতিয়া আগবাঢ়ি গৈ আছোঁ দাদালৈ প্ৰায় ইয়াৰ পৰা অলপ দূৰ গৈ ৰাইট চাইড আমি সোমাম ৰাইট চাইডে গৈ থাকিম এখন দলং পাম দলং পাই আকৌ লেফ্ট চাইডেদি যাম লেফ্ট চাইডেদি গৈ চিধা গৈ থাকিব তোমালোকে ৰাস্তাৰ কাষতে লেফ্ট চাইডে ঘুগুহা দৌলটো দেখা পাম ইয়াৰ প্ৰায় গাঁৱলীয়া ৰাস্তাটো এইফালে প্ৰায় গাঁৱৰ মানে পৰিৱেশ তো এইবিলাক গৰু নিবলৈ পোৱা দেখিবলৈ পোৱা গৈছে আবেলি হ'ল যিহেতু ইয়াৰ প্ৰায় মই কৈছিলোঁ অথনি গৰু ওলাব ৰাস্তাত পোহনীয়া জন্তুবিলাক এয়া দেখিবলৈ পোৱা গৈছে গৰু ৰাস্তাই দৌৰি ফুৰিছে তো ইয়াত লাহে বাইক চলাওক আপুনি যি যান বাহন নানে কিয় ইয়াত প্ৰায় লাহে চলাবলৈ চেষ্টা কৰক কাৰণ কোন মুহূৰ্তত কি ওলাই দিয়ে ঠিক নাই মই আজি খুবেই আনন্দিত কাৰণ মনোজ ভাই বুলি ইউটিউবত আছে কিন্তু মই এতিয়া মনোজ দা বুলি ক'ম কাৰণ মনোজ দাক লগ পাবলৈ গৈ আছোঁতো তো প্ৰায় দাদা মোৰ ওচৰত পালেহি তো মই অলপ আগত গৈ ৰৈ দিওঁ দাদাক লগ কৰিবলৈ মোৰ ঘৰ ভজুগাঁও তো আজি মোৰ চেনেলত আজি প্ৰথমবাৰৰ বাবে মনোজ দাদাক লগ পাইছোঁ তো খুবেই ভাল লাগিল দাদা হাই কৈ দিয়ক ভিডিঅ'টোত নমস্কাৰ আহিলোঁ ধেমাজিলৈ হয় আৰু চালোঁ ফুলিলোঁ হাবুং ফালে গৈছিলোঁ ঘুগুহা দলংলৈ গৈছিলোঁ হয় ভাল লাগিলে আৰু বাটতে ঘূৰি যোৱাৰ বাটতে তোমাক লগ পালোঁ ভাল লাগিল হয় দাদাক লগ কৰিবলৈ মানে মই অথনিৰ পৰা ৰখি আছিলোঁ তো আপোনালোকে জানেই নহয় থেংক ইউ ভাল লাগিল দিয়া লগ পাই ঠিক আছে দাদা দাদাৰ সময় খুবেই কম চ' দাদা এতিয়া যাবলৈ ওলালে তো ইয়াত চাওক দাদা মোৰ সন্মুখতে আছে আৰু বৰ্মন দা আৰু মনোজ দা আছে একেলগতে বলক দাদা হা এতিয়া দাদাক দেখিবলৈ পোৱা গৈছে দাদা এয়া গৈ আছে মিষ্টাৰ বৰ্মন বুলি আছে ইউটিউবত তো দাদাৰ লগৰে হয় আৰু মনোজ দা গৈ আছে একেলগত দুইজন একেখন বাইকতে গৈ আছে মই পিছে গৈ আছোঁ এতিয়া দেখিবলৈ পোৱা গৈছে মনোজ দা গৈ আছে মোৰ আগত প্ৰায় সময় এতিয়া 5 বাজিবলৈ হ'ল দাদা এতিয়া ঘৰলৈ বুলি যাম বুলি কৈছে কিন্তু ইয়াত নৰখে আজি ক'তো নাথাকে ধেমাজিত তো সেইকাৰণে দাদা সময় খুব কম কাৰণে বেছি সময় কথা পাতিবলৈ নাপালোঁ তো দাদা এতিয়া গৈ আছে মই পিছে গৈ আছোঁ দাদা এয়া চাওক দাদা গৈ আছে মই পিছে গৈ আছোঁ এতিয়াও প্ৰায় দাদাক আগবঢ়াই দিছোঁ এতিয়া দাদা ইয়াত অলপ ৰ'ব কাৰণ দাদাৰ কিছুমান ছাবস্ক্ৰাইবাৰ আছে মোৰ বন্ধু আছে চ' দাদাৰ ভিডিঅ' চাই ভাল পায় সেইকাৰণে দাদাৰ লগত ফটো উঠিব ইয়াত দাদাক ৰখোৱা হৈছে এয়া চাওক দাদাৰ লগত ফটো উঠিবলৈ চবে হেঁপাহ কৰিছে কাৰণ দাদা বহুত দিনৰ মূৰত এইফালেদি আহিছে ঘুগুহা দৌল আহিছে চ' দাদাৰ ছাবস্ক্ৰাইবাৰসকলে দাদাক ৰখাইছে আৰু দাদাৰ লগত ফটো উঠিবলৈ লৈছে এয়া চাওক দেখিবলৈ পোৱা গৈছে আগত পিছফালে থকাজন হৈছে মিষ্টাৰ বৰ্মন দা এয়া দেখিবলৈ পোৱা গৈছে এয়া বৰ্মন দা হয় তো মনোজ দালৰ ফটো উঠিবলৈ প্ৰায় মানুহবোৰ মানে আহিছে দৌৰি আহিছে এয়া দেখিবলৈ পোৱা গৈছে হাত বাউলেদিও মাতিছে এতিয়া দাদা ফটো উঠি হৈ গ'ল প্ৰায় এতিয়া দাদা ঘৰলৈ যাবলৈ দেৰি হৈছে যিহেতু চব খৰখেদাকৈ আমি গৈ আছোঁ দাদা এজন আছে আগত দাদাক ৰাস্তাটো দেখাই গৈছে চ' মই পিছে গৈ আছোঁ দাদাৰ মাজত গৈ আছোঁ
দাদাক লগ পাই বহুত ভাল লাগিল যিহেতু খুব দাদাৰ হাতত খুব কম সময় আছিল চ' সেইকাৰণে বেছি কথা পাতিবলৈ নহ'ল তথাপিও মনটো খুব ভাল লাগি আছে কাৰণ দাদাক আজি একেবাৰে নিচে কাষত লগ পাইছোঁ লগ পাই বহুত ভাল লাগিল দাদাৰ লগত কথা পাতি বহুত ভাল লাগিল দাদা এই ৰাস্তাবোৰ চিনি নাপায় যিহেতু দাদা এজন গৈ আছে আৰু বৌদো এগৰাকী গৈ আছে দাদাৰ লগতে দাদাৰে বৌ হয় দাদাই ৰাস্তা দেখাই গৈ আছে আৰু মনোজ দাৰ পিছে গৈ আছে আৰু মনোজ দাৰ পিছত মই গৈ আছোঁ আহি এতিয়া প্ৰায় গধূলি সময় হ'ল তো দাদা ইয়াত ৰৈছে চ' সকলোৱে আমি একেলগে ৰৈছোঁ ইয়াত অলপ সময় তো ইয়াত অলপ সময় ৰৈ দাদা ঘৰলৈ বুলি ৰাওনা হ'ব তো এতিয়া বৰ্মন দাক লগ পাই বৰ্মন দাৰ লগত কথা পাতিম এয়া বৰ্মন দা এইফালে আমি বৰ্মন দাক লগ পালোঁ লগ পাই বহুত ভাল লাগিল ভাইটিক লগ পালোঁ অথনিৰ পৰা আমাৰ লগতে আহি আছে আগবঢ়াই দিবলৈ আহি আছে হয় তাকে চেনেলটো অকণ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে মৰম দিব যিহেতু তাকে নতুনকৈ খুলিছে তাকে আৰু অঁ ঠিক আছে দাদা ভিডিঅ'টো চাই থাকিব হয় আপোনাৰ ভিডিঅ' চাওঁ তাৰপিছত দাদা ভিডিঅ'বিলাক আপোনালোকে একেলগত থাকেচোন তো দেখি ভাল লাগে মানে লগ পাই বহুত ভাল লাগে ধন্যবাদ হয় ঠিক আছে তো এতিয়া দাদা গৈ মেলি আমাৰ ধেমাজিখন কেনেকুৱা পালে দেখি চব বৰ্ণনা কৰিব দাদাৰ ভিডিঅ'ত তো সকলোৱে দাদাৰ ভিডিঅ' চাব বিৰাট ভাল লাগিল ধেমাজি আৰু কি আমাৰ সকলোৰে ধেমাজি আমাৰ ধেমাজি ভাল লাগিল আৰু এই ঠাইলৈ মানে প্ৰথমবাৰ আহিছোঁ আগে পিছে অহা নাছিলোঁ আৰু বহুখিনি বহুত বেছিয়ে ভাল লাগিলে তাৰপিছতে বহুতো ছাবস্ক্ৰাইবাৰ লগ পালোঁ বহুতো মানে আমাৰ পৰিয়ালৰ সদস্য লগ পালোঁ ভাল লাগিল আকৌ আহি আছোঁ আকৌ লগ পাম তো আজিলৈ ইমানতে ধন্যবাদ